1894 চনৰ 28 জানুৱাৰীত এইটো আমাৰ অসমৰ দৰং জিলাৰ কাৰণে লগতে সমগ্ৰ অসমৰ কাৰণে চিৰস্মৰণীয়। আপোনালোকে চাগে নিশ্চয় জানে এই দিনটোতেই আমাৰ দৰং ডিষ্ট্ৰিক্টত পথৰুঘাটৰ 140 জনতকৈ অধিক কৃষকে প্ৰাণ ত্যাগ কৰিছে। এই পথৰুঘাট ৰংখন কিয় আছে আপোনালোকে চাগে নিশ্চয় জানে। তথাপিও মই আজি আপোনালোকক নমস্কাৰ, মই আপোনালোকক নলেজ ছাবচেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন চেনেল। আপোনালোকে যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব লাগে ছাবস্ক্ৰাইব কৰি আপোনালোকক উৎসাহ উদ্দীপনা জনাব। আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিছে আৰু ভিডিঅ'টো সকলোৱে চাব। ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিলে লাইক আৰু কৰিবলৈ নাপাহৰিব। বলক দিনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মান ৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ চুক্তি মতে অসম আৰাকান আৰু আভা ব্ৰিটিছ শাসনৰ অধীনলৈ গুচি যায়। 1833 চনত মঙলদৈক সদৰ হিচাপে দৰং জিলা গঠন কৰা হয়। দফলা আক্ৰমণ প্ৰতিহত কৰাৰ সুবিধাৰ্থে বানপানী আদি কাৰণত 1835 চনত দৰঙৰ সদৰ তেজপুৰলৈ স্থানান্তৰ কৰা হয়। ব্ৰিটিছ চৰকাৰে 1832-33 চনত দৰঙৰ নাঙলে প্ৰতি 3 টকাকৈ খাজনা ধৰি প্ৰজাৰ পৰা মুঠ 41,506 টকা খাজনা উঠাইছিল। এই খাজনা ক্ৰমান্বয়ে বাঢ়ি গৈ 1862 চনৰ পৰা 63 চনৰ ভিতৰত 7,43,489 টকা খাজনা উঠায়। এনেধৰণে খাজনা বঢ়াই গৈ থকাৰ কাৰণে পথৰুঘাটত ৰাইজমেল পাতে আৰু ব্ৰিটিছক খাজনা নিদিবলৈ সিদ্ধান্ত লয়। লগতে ব্ৰিটিছকো সকিয়নি দিয়ে যে খাজনা কম নকৰিলে ৰাইজে বিদ্ৰোহৰ পথ ল'বলৈ বাধ্য হ'ব। 1894 চনৰ 28 জানুৱাৰী এইটো এটা বিশেষ দিন আছিল আমাৰ দৰং জিলাৰ কাৰণে। কিয় জানে? এই দিনটোতেই আমাৰ দৰং জিলাৰ 140 জনতকৈ অধিক কৃষকে প্ৰাণ ত্যাগ কৰিছিল। মঙলদৈৰ পৰা প্ৰায় পশ্চিমে 14 কিলোমিটাৰ দূৰৈত অৱস্থিত এই পথৰুঘাট ঠাইডোখৰত এখন মহাৰণ আছিলে। ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে আমাৰ অসমৰ কৃষকসকলে যুঁজ দিছিল। কাৰণ সেই সময়ত ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইমান খাজনা অসমৰ কৃষকৰ পৰা গ্ৰহণ কৰিছিল। খাজনা তেওঁলোকে বৃদ্ধি কৰি গৈ আছিল, কিন্তু আমাৰ অসমৰ কৃষকসকলৰ কাৰণে কিছুমান কষ্ট হৈছিল এই খাজনা দিব। দিনক দিনে তেওঁলোকে খাজনাবোৰ ইমান বেছি কৰি গৈছিল আমাৰ কৃষকসকলে মাত দিছিল যে খাজনা আপোনালোকে কমাওক। খাজনা নকমোৱাৰ বাবে এই পথৰুঘাটৰ ৰংখন আৰম্ভ হৈছিল।